Hey guys, welcome to my YouTube channel. কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল আৰু সকলোকে দুৰ্গা পূজাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আমি আজি আমি এঠাইত যাম। তো ক'ত যাম, কিয় যাম, কিহৰ কাৰণে যাম, চাই থাকক ভিডিঅ'টো। গাইজ মই এতিয়া গা ধোৱা হৈ গ'ল, মানে বাচ্ছা ধুই দিলোঁ। এতিয়া জলদি ৰেডি হওঁ আৰু বলক আমি এতিয়া মই ৰেডি হ'লো আৰু গাড়ী য'ত আছে তালৈকে যাই থাকোঁ। মাহঁত গৈয়ে পালে আৰু আমি গৈ আছোঁ। তো চাই থাকক, অলপমান স্কিপ নকৰাকৈ আজি ক'ত গৈ আছোঁ, কি কৰি আছোঁ চব ধুনীয়া চাই থাকক। তো বলক। তো এতিয়া আমি গাড়ীত তেল ভৰাই লওঁ। বলক আমি ভিডিঅ'টো এইখিনিৰ পৰাই আৰম্ভ কৰোঁ। আমি এতিয়া সেউজীয়া ধানৰ মাজে চাহ বাগিচাৰ মাজে গৈ থাকোঁ। বলক। এতিয়া আমি মানে কি ব্ৰেকফাষ্ট কৰিবৰ কাৰণে জেগাটো ৰখি ল'লোঁ, যিহেতু আমি 8টা বজাতে আহিছিলোঁ, এতিয়া বাজিল 11টা। সেইকাৰণে আমি খোৱা তো গাইজ আমি খোৱা এইটোৱে জেগাটো হয়। আমি ব্ৰেড কণী এইবিলাক খাই ল'লোঁ আৰু তো এতিয়া খাই বৈ হৈ গ'ল। এতিয়া আমি গৈ থাকোঁ সেউজীয়াৰ মাজে একদম বাগিচা। এতিয়া বাগিচা পালোঁ, নাৰ্চাৰী পালোঁ, বাগিচা পালোঁ। তো গাইজ এইখন দলংখন মানে এইখন বিলখন দেখিছেনে? এই বিলখন মানে গাইজ ভূটান চকীৰ লগত জড়িত হৈ আছে আৰু এয়া আমি পূজা চাইও গৈ আছোঁ। পূজা পৰা মানে আমি য'ত আহিছিলোঁ এইটোৱে হ'ল সেই জেগাটো, মানে বাঙানা বাবা মাজাৰটো। তো অলপ দেখাই দিছোঁ, চাওক। তো গাইজ এই মানে বেছি দেখুৱাব নোৱাৰোঁ, তো সিহঁতে অলপ দেখাইছোঁ, তো চাই থাকক। গাইজ মই মানে য'ত আহিছিলোঁ, মানে যোনটো জেগালৈ আহিছিলোঁ সেইটো হ'ল বাঙানা বাবা মাজাৰত আহিছিলোঁ আমি। মানে কি আমাৰ মুছলমানৰ এইটো পবিত্ৰ মছজিদ হয়। তো সেইটোতে আহিছিলোঁ আৰু পিছফালে মোৰ আছে, গোটেইখিনি দেখাব নাপায়, কাৰণ আমাৰ যিখিনি দোৱা কৰিছিলোঁ সেই দোৱাখিনি কবুল নহয়, সেইকাৰণে মই বেছি দেখুওৱা নাই। তো গাইজ এতিয়া খাব বহি ল'লোঁ চবেই আৰু এতিয়া চিনি ভাত খাই লওঁ, খাই লৈ পেলাই ঘৰত যাওঁ ন। এতিয়া মানে খাই কৰি হৈ গ'ল। এতিয়া মানে বহি আছোঁ, গাড়ীত বহি ল'লোঁ আৰু এতিয়া যাম আৰু বেছি টাইম নাই। অলপ ফটো উঠোঁ আৰু যাওঁ আৰু বহুত গৰম লাগে, এই গৰমত মানি থাকিব নোৱাৰে। এইখন হৈছে এখন ডাঙৰ বিল, মানে এইখন ভূটান চকীৰ লগত জড়িত থকা সেইখন বিলখন। মই যে আপোনালোকক তেতিয়া দেখাইছিলোঁ, এইখনে হ'ল। আমি মানে একেবাৰে হেৰিত আহি গ'লোঁ। তো চাওক। তো গাইজ আহি ৰাতি হৈ গ'ল, তো চাই থাকক। আমি এতিয়া গৈ আছোঁ আৰু লগতে ওচৰতে এখন পূজাও দেখা পালোঁ, তো সেইকাৰণে পূজাখনতো সোমালোঁ গোটেইখিনি। যিহেতু আহিছোঁ সেইকাৰণে পূজাটো সোমাই যাওঁ বুলি ভাবিলোঁ। তো চাওক, অলপমান মই পূজাখন দেখাই দিছোঁ। আজিৰ ভিডিঅ'টো এইখিনিতে আছিল। এতিয়া মানে মই ঘৰত আহি পালোঁ আৰু মানে অলপ মানে ভালকৈ মুখ চুখ ধুই ল'লোঁ আৰু এতিয়া মই অলপমান শুম, যিহেতু আপোনালোকে জানে মই গৈছিলোঁ 8টা বজাত, এতিয়া বাজিল 7:30 বজাত আহি পাইছোঁ। তো ভিডিঅ'টো যদি চাই ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব
আহিছে সেইবিলাকে ছাবস্ক্ৰাইব কৰে।